लोकसभा बिसायख'थिखौ नोजोर बोनानै बिजेपि हानजाया बिटिआर ओनसोलनि रायजो राजाफोरनि गोसोखौ बोनो नाजानायजों लोगोसे हानजानि मावथि सोद्रोमाफोरखौ लानानै सुबुं गौमा हाबाफारि लाबोदों। बेबादिनो बिटिआर हालामाव गोदानै दाजानाय तामुलपुर जिल्ला अदेबानि बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि नखर जिल्लानि नावकाटायाव बिजेपि हानजानि सुबुं गौमा हाबाफारि जालाङो। 18 नबेम्बर सनिबारखालि जानाय नावकाटानि सुबुं गौमायाव हादरसा बिजेपिनि आफादगिरि भुपेश कलिता, एमपि दिलीप शइकिया, केबिनेट मन्त्रि बिमल बरा, बिटिसिनि इएम रनेन्द्र नार्जारिजों लोगोसे बिजेपिनि गोजौ दैदेनगिरिफोरा बाहागो लादोंमोन आरो बे हाबाफारियाव बिजेपि हानजानि मावथि सोद्रोमा आरो खमैबो 5,000सो रायजो राजाफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानानै केबिनेट मन्त्रि बिमल बरा आरो एमपि दिलीप शइकियाया खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। মই বেলেগ একোৱে নকওঁ। অসমত থকা 67 লাখ মানুহৰ ভিতৰত মাত্ৰ 22 লাখ মানুহৰ ঘৰত কাৰেণ্ট আহিছিলে 14 চনৰ আগলৈকে। ঠিক আছে, বাকীখিনি মানুহ যিখিনি মানুহ লাইটৰ পোহৰৰ পৰা বঞ্চিত কৰি ৰাখিলে সেই মানুহখিনিক মাত্ৰ 7 বছৰৰ ভিতৰত আমাৰ চৰকাৰে 100% অসমত ইলেক্ট্ৰিফিকেশ্যন দিলে। গতিকে কংগ্ৰেছে কি কৰিব নকৰিব তাৰ পৰা কেলকুলেশ্যনটো কৰিলে আমি গম পাই যাম। মানে আপোনাৰ হোজাইত মানে ভূপেন বৰাই মানে বৃহৎ ঘোষণা কৰিছে যে 1 লাখ ভোটত মানে জয়ী হ'ব বুলি কাজিৰঙাত। আজি আগৰ ভাৰতবৰ্ষ আৰু এতিয়াৰ ভাৰতবৰ্ষ তাৰ মাজত যদি আপুনি তুলনামূলক এটা বিচাৰ কৰে, আজি দেখিব ভাৰতীয় সভ্যতা সংস্কৃতিৰ পৰা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰীতি নীতি কৃষ্টি সংস্কৃতিক আগুৱাই লৈ যাবৰ কাৰণে আমাৰ চৰকাৰে কেনেধৰণে কাম কাজ কৰিছে। প্ৰত্যেকটো বিষয় এনে বিষয় নাই যিটো বিষয় এই চৰকাৰে স্পৰ্শ কৰা নাই। প্ৰত্যেকটো বিষয় গৰ্ভস্থ সন্তানৰ লালন পালনৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিজনলৈকে আমাৰ কৃষ্টি সংস্কৃতিৰ পৰা যাতায়াত যোগাযোগৰ পৰা আৰম্ভ কৰি স্কিল ইণ্ডিয়া ষ্টাৰ্টআপৰ পৰা আৰম্ভ কৰি খেলো ইণ্ডিয়ালৈকে মানুহৰ মনত এটা প্ৰতিযোগিতামূলক মনোভাৱ সৃষ্টিৰ জৰিয়তে আমাৰ য়ং জেনেৰেশ্যনক আমি উৎসাহিত কৰাৰ পৰা আজি বিশ্বমুখী চিন্তা কৰালৈকে আমাৰ কৃষ্টি সংস্কৃতি বিহু বা অন্যান্য যিসমূহ পৰম্পৰাৰে আমি শক্তিশালী সেই আনন্দ সুন্দৰ দৃশ্য আমি তুলি ধৰাৰ পৰা আৰম্ভ কৰি পৰ্যাবৰণলৈকে আজি 1 কোটি গছপুলি ৰুই আমি যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰকৃতিখনৰ প্ৰতি এটা ভালপোৱাৰ ভাৱ মানুহৰ মাজত সৃষ্টি কৰা যি জাগৰণ সৃষ্টি কৰিছে। গতিকে মই কওঁ যে এনেকুৱা কোনো বিষয় নাই থিয় হৈ কৈ শেষ কৰিব পৰা নাযাব, 2-4 ঘণ্টা ক'লেও শেষ নহ'ব। গতিকে তেওঁলোকৰ যি সপোন সেই সপোনবিলাক সপোন হৈ থাকিব আৰু সমগ্ৰ দেশ সমগ্ৰ ৰাজ্যৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীৰ এই যি যাত্ৰা এই যাত্ৰাক পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰে আৰু আগুৱাই লৈ যাব। নাওকাটাটো মোৰ নাছিলেই, নাওকাটাটো এতিয়া নতুন সমষ্টি হৈছে। গোৰেশ্বৰত এতিয়ালৈকে মোৰ সাংসদ পুঁজিৰ মই হিচাপ কৰিছিলোঁ প্ৰায় 72 লাখ টকা গোৰেশ্বৰৰ ওচৰে পাঁজৰে, কাৰণ মই পাইছোঁ 12.5 কোটি টকা। আৰু গোৰেশ্বৰটো ৰঙিয়া সমষ্টিৰ 3টা মণ্ডলৰ এটা মণ্ডল, গতিকে 72 লাখ টকা ৰঙিয়া সমষ্টিৰ গোৰেশ্বৰ মণ্ডলত মই গোৰেশ্বৰৰ মেইন ৰাস সমিতিৰ খলাৰ পৰা আৰম্ভ কৰি শংকৰদেৱ শিশু নিকেতন গোৰেশ্বৰৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত 72 লাখ টকা ইতিমধ্যে মই ধাৰ্য কৰি তাৰ কাম কৰি আছোঁ। গতিকে 72 লাখ টকা যদি এটা মণ্ডলত এটা বেছি ডিচিট হয় তেনেহ'লে আপোনালোকে এইটো অনুমান কৰক। আৰু মোৰ হাতত বেলেগ পইচা নাই। বহুতে ভাবে যে আগত এমপিয়ে কৰিছিলে, ৰমেন দাই 50 কোটি টকা পাইছিলে, 50 কোটি 10 বছৰত পাইছিলে। আৰু মই 5 বছৰত 2 বছৰত 10 কোটি টকা মোৰ পৰা কেন্দ্ৰীয় চৰকাৰে সকলো সাংসদৰ পৰা কাটি লৈ গৈছে। পালোঁ এতিয়ালৈকে 12.5 কোটি টকা। 12.5 কোটি টকা 10টা বিধানসভা সমষ্টিত ভগাব লাগে। গতিকে আপুনি তাৰ পৰা অনুমান কৰিব পাৰিব যে আমি কিমানখিনি দিব পাৰিম। ৰাইজৰতো আবেদন নিবেদন বহুত আছে, কিন্তু আমি সকলো আবেদন নিবেদন আমি তাক গ্ৰাহ্য কৰিব পৰা নাই, নোৱাৰোঁ। কাৰণ অকণমান আছে হাতত, যিমান থাকিব সিমানৰ পৰাহে দিব পাৰিম। গতিকে যিখিনি আছে মই ৰাইজৰ কাৰণে দিছোঁ। আৰু বাকী উন্নয়নৰ কামত কিন্তু মই চৰকাৰখনক আজি এই ৰাস্তাটোৰ কথাটোৱেই হওক, দলঙৰ কথাই হওক, আজি 2টা কথা বিশেষভাৱে আমি কৈছোঁ। এই যে ইয়াত এটা কৃষি বিজ্ঞান কেন্দ্ৰ ভৱিষ্যতৰ দিনত যদি আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা অনাৰ কাৰণে চিন্তা কৰিম। ইয়াত যিহেতু এগ্ৰিকালচাৰ নলেজ চেণ্টাৰটো এই আমাৰ নাওকাটাতেই ইতিমধ্যে হৈছে, চুকলাইট হৈছে। গতিকে এনেধৰণে কিছু অনুষ্ঠান, ৰাস্তাটোৰ কথা কৈছোঁ, মহৰীপাৰাৰ পৰা বগামাটিলৈকে এই ৰাস্তাটো আমি যিকোনো উপায় আমি 2 লেন কৰি ৰাইজৰ যাতায়াতৰ উপযোগীকৈ ভালকৈ বনাই দিয়াৰ এইটো আমাৰ একদম মানে আত্মাৰ আহ্বান, আৰু এইটো কৰিম, যেনেকৈ নহওক কৰিম।